নমস্কাৰ বন্ধুসকল, মই ভাড়াঘৰত থাকি ভাড়াঘৰৰ কাষৰ দীপালী বৌ জীয়েকৰ প্ৰেমত বেয়াকৈ পৰি গ'লোঁ। তাইৰ নাম হ'ল প্ৰণীতা। বয়স প্ৰায় 21 বছৰমান হ'ব। কি উঠনীয়া দেহা, মই চালে চাই থাকিবৰ মন যায়। মই তাইক ওলাওঁতে সোমাওঁতে অকল তাইলৈহে চকু যায়। মই তাইৰ অবিহনে থাকিব নোৱাৰা হৈ পৰিছোঁ। মই তাইক চাওঁ আৰু তাইও মোলৈ চায়। তাই মাজে সময়ে বাহিৰলৈ ওলালে মই যাওঁৱেই আৰু তাইক এবাৰ চাবলৈ। কিন্তু তাই বা মোক ভাল পাবনে নাই মই তাইক সুধিবলৈ এনে সময় আহি পৰা নাই। আৰু মোৰো ভয় লাগে তাই মাকক কৈ দিয়ে বুলি। এদিন তাই আমাৰ ভাড়াঘৰত আহিছিল আৰু মই ওলাই গৈছিলোঁ আৰু তাইও ইফালৰ পৰা অহা হওক মই তাইক জোৰকৈ খুন্দা মাৰি দিলোঁ আৰু তাই আহ মৰিলোঁ বুলি কৈ পৰিবলৈ ওলাইছিল আৰু মই তাইক থাপ মাৰি ধৰিলোঁ আৰু মই তাইৰ হৰিণাৰ দৰে চকু দুটালৈ চাই থমকি ৰ'লোঁ আৰু তাইও চাওঁ এৰি দিয়া বুলি কৈছিল আৰু মই তাইক ক'লোঁ চৰি হা, বেয়া নাপাবা, মই মানে তোমাক দেখাই নাই। আৰু তাই ক'লে কি তুমি মোক দেখাই নাই? তুমি মোলৈ চাই এৰা নামেই লোৱা নাই? প্ৰথমবাৰ ছোৱালী দেখিছা নেকি? আৰু মই ক'লোঁ তোমাৰ নিচিনা ধুনীয়া ছোৱালী দেখিলে ক'তনো নেচাই থাকিব পাৰোঁ। আৰু তাই ক'লে এতিয়া মোক যাব দিবানে? আৰু মই অঁ যোৱা। আৰু ক'লোঁ ৰ'বাচোন, তোমাৰ নামটো নক'লা যে? আৰু তাই ক'লে প্ৰণীতা বুলি ক'লেই হ'ল। আৰু ক'লে তোমাৰ নামটো নক'বা নেকি? আৰু মই ক'লোঁ মোৰ নাম ৰাজ বুলি। আৰু তাই গ'ল আৰু মই ৰখি তাইৰ ফালে চাই আছিলোঁ। তাই বাৰ এপাক চাবনে নেচায়? যদি তাই মোলৈ এপাক ঘূৰি চায় মই গম পাম যে তাইও মোক ভাল পায়। আৰু তাই মিচিকীয়া হাঁহিৰে এপাক ঘূৰি চালে আৰু মই দেখি আনন্দত জঁপিয়াই পৰিছিলোঁ আৰু তাই গুচি গ'ল। আৰু মই ৰাতি শুলে টোপনিত তাইকহে দেখোঁ। সদায় ৰাতি তাই টোপনিত আহি মোক আমনি কৰে। তাইক মোৰ পাবলৈ বহুতো হেঁপাহ আছিল। এদিনো তাইক নেদেখিলে মোৰ কামতে মন নবহে। এদিন তাই কলেজ গৈছিল আৰু মই দেখি ময়ো তাইৰ পিছে গৈছিলোঁ আৰু তাই পিছলৈ ঘূৰি মোক দেখিলে আৰু তাই ক'লে এইটো ৰাজ নহয়নে? আৰু মই থোটামোটা লাগি ক'লোঁ অঁ ময়েই। তাই ক'লে তুমি মোক কিয় পিছা কৰি আছা? মই ক'লোঁ নাই, অলপ আগত যাওঁ লগৰ এটাক লগ ধৰিবলৈ। আৰু তাই ক'লে হয় নেকি? আৰু মই বুলি কৈ থলোঁ। আমি দুয়ো কথা পাতি তাইৰ কলেজৰ মুখ পালোঁগৈ। তাই ক'লে অঁ তুমিচোন কলেজ পালাহি বুলি হাঁহিছিল। তাই হাঁহোতে তাই আৰু মৰমলগা হৈ পৰিছিল। আৰু মই ক'লোঁ বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰটো দিয়াচোন। আৰু তাই দিলে আৰু তাই দেৰি হ'ল বুলি কলেজৰ ভিতৰলৈ সোমাই গ'ল আৰু মই তাৰ পৰা গুচি আহিলোঁ। বন্ধুসকল, নেক্সট এপিছ'ডটো শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব এণ্ড লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ।